নমস্কাৰ, মই ভাইলিনা বৰুৱা। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ৭, ৮ আৰু ৯ অক্টোবৰ তাৰিখে আমি অৰ্থাৎ ভাগ্যদেৱী থিয়েটাৰ আহি আছোঁ আপোনালোকৰ মাজলৈ। অন্দলাজাৰ খেলপথাৰত আমি পৰিৱেশন কৰিম আমাৰ তিনিওখন খুব সুন্দৰ সুন্দৰ নাট্যকাৰ নাটক কল্লৱ পৱনদাৰ বিদ্ৰোহিনী, অভিজিৎ ভট্টাচাৰ্যৰ মোক বিদায় দিয়া আৰু শম্প শৰ্মাদেৱৰ পুষ্পা। গতিকে আমাৰ আশা আৰু বিশ্বাস যে তিনিওখন নাটকে আপোনালোকে আঁকোৱালি ল'ব আৰু এই তিনিও দিনে ৭, ৮ আৰু ৯ অক্টোবৰ তাৰিখে আপোনালোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ। অহা ৭, ৮, ৯ অক্টোবৰ তাৰিখে অন্দুৰাজাৰ জনপ্ৰিয় সংঘৰ আমন্ত্ৰণ অসমৰ ভ্ৰাম্যমান জগতৰ আলোড়ন সৃষ্টি কৰা আকাৰে নাট্য দল থিয়েটাৰ ভাগ্যদেৱী তেখেতসকলৰ নাটকসমূহ হৈছে অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাৰে এখনি বাস্তৱ ধৰ্মী সামাজিক নাট মোক বিদায় দিয়া, শম্প শৰ্মাৰ নাট এখনি পুষ্পা আৰু কল্লৱ পৱনৰ বিদ্ৰোহিনী। এই নাট তিনিটি তেখেতসকলে অহা ৭, ৮, ৯ তাৰিখে অক্টোবৰত আমাৰ অন্দুৰাজাৰ খেলপথাৰত উপভোগ কৰিব পাৰিব। ধন্যবাদ।